Hello everyone. স্বাগতম জনাইছো মোৰ চেনেল হিমাদ্ৰী ৰাজবংশী এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু এতিয়া গধূলি হৈছে আৰু আমি এনেকৈ আছো লৰাই ইয়াতে খেলি আছিলে তাৰপিছত আৰু আমি দুইটাই এনেকৈ আছো আৰু খেলি এতিয়া চাকি বন্তি দিয়াৰ সময় হৈছে চাকি দিম আৰু চাকি বন্তি দি উঠি ভাবিছো অকমান মেগি খাম আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আৰু এটা লাইক কৰি দিব আৰু এটা তেতিয়াহ'লে বৰক আজি মই ভিডিঅ'টো এতিয়া ইয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু এতিয়া লৰাই ঔষধ খাই আছে হোমিও ঔষধ তাৰ কাৰণে আনিছিলোঁ চৰ্দি লাগিছিল তেতিয়া আৰু সি তাকে এতিয়া খাই আছে দিনটো তাকে খাই থাকে ইমান যে ভাল পায় খাই কেনে এইটো ঔষধ মানে একদম বহুত বেছি ভাল পায় আৰু খাই কিন্তু যদি ইমানমান এটা যদি এইখিনিমান এটা টেমা দিয়ে তেতিয়াহ'লে সেইটো একেবাৰে খাই শেষ কৰিব তাৰ মানে তেনেকুৱা তো ঠিক আছে চাই থাকক এতিয়া চাওকচোন আমাৰ বিচনাখন কি কৰি দিছে একদম লেতেৰা পেতেৰা কৰি থৈ দিছে এনেকৈ থাকে আৰু খেলি ঘৰতে আৰু বাহিৰতো ক'তো ওলাই নাযায় আৰু মই বাহিৰত বেছি এনেকৈ যাব নিদিওঁ আৰু কাৰণ ৰাস্তাৰ কাষতে ঘৰ এনেকৈ এতিয়া গৈ পেলাই কেতিয়াবা অকলেও ঘৰৰ পৰা ওলাই যাব আৰু পটককৈ গাড়ী চাড়ী আহি যাব তেতিয়া ভয় লাগে ন সেইকাৰণে মই অকলে বাহিৰত যাব নিদিওঁ তো সি ঘৰতে খেলি থাকে আইতাকৰ লগতে থাকে বেছিভাগ তেতিয়াহ'লে চাই থকা এভৰিৱান এতিয়া মই চাকি বন্তি দি আজৰি হৈ আহিলোঁ আৰু এতিয়া ভাবিছোঁ মেগী 2 পেকেট আছে তাকে বনাওঁ আৰু খাওঁ আৰু আপোনালোককো দেখাম কাৰণ বৰ্তমান অলপ ঠাণ্ডা পৰিছে তো আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নে নাই নাজানো কিন্তু আমাৰ ইয়াতে অলপ ঠাণ্ডা পৰিছে আৰু এতিয়া অলপ মেগী চেগি খাব মন যায় ন গধূলি সময়ত তো তাকে সৰু 2টা পেকেট আছে মেগী তাকে বনাওঁ আৰু খাওঁ আৰু এটা কথা কওঁ বিয়া হৈ কিবা বহুত ডাঙৰ ভুল কৰিলোঁ নেকি আমি মানে মানুহে কয় আৰু যে কিয় বিয়া হ'লি এতিয়াই আমাৰ ছোৱালীয়ে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে চাওক বিয়া হোৱাটোতো এইটো ডাঙৰ ভুল নহয় মোৰ কাৰণে মই বহুত সুখী আৰু মই বিয়া হৈ কিনে হাই এভৰিৱান মই আছোঁ এতিয়া পাকঘৰত আৰু এয়া মই বনাইছোঁ মেগী আৰু মেগী আমি লৰাই মই খাম কাৰণ মায়ে আৰু দেউতাই এইবিলাক নাখায় ভাল নাপায় খাই তো এয়া সৰু 2টা পেকেট আছিলে 5 টকীয়া পেকেট তাৰে বনালোঁ আমাৰ কাৰণে দুইটাৰ কাৰণে 2 পেকেট যথেষ্টখিনি তথাপিও বনাইছোঁ আৰু 2 পেকেট আৰু এতিয়া আৰু আমি দুইটাই পূৰা হেৰি খাম আৰু কি কয় মেগী খাম তো মেগী চেগি খাই পেলাই লগ পাই আছোঁ আৰু এটা ভাল খবৰ অতি সোনকালে মই আপোনালোকক দিম আজি নকওঁ বাৰু চাই লওঁ আৰু কেইদিনমান কি হয় তো ভাল খবৰটো কি জানিবলৈ হ'লে মোৰ আগত আহিবলগীয়া ভিডিঅ'বোৰ চাব লাগিব তো তেতিয়াহ'লে মোৰ ভাল খবৰটো গম পাব তো এইটো গুড নিউজ বুলি ভাবি ল'ব আৰু কি ভাল খবৰ আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন বাৰু কেনেকুৱা খবৰ হ'ব পাৰে তো ঠিক আছে মোৰ ভিডিঅ'টি চাই থাকক আৰু এটা কথা মোৰ ভিডিঅ'বোৰ বাৰু কেনেকৈ দিলে ভাল হ'ব আপোনালোকে জনাবচোন তাৰমানে কেইদিনমানৰ মূৰত দিলে ভাল হ'ব ভিডিঅ'বোৰ তো তেতিয়াহ'লে মই ভালকৈ ভিডিঅ' দিব পাৰিম নহ'লে মোৰ ভিডিঅ' দিয়াৰ কোনো টাইম টেবুল নোহোৱা হৈছে এটা ভিডিঅ' দিওঁ আৰু 10-20 দিন পিছত এটা ভিডিঅ' তেনেকুৱাকৈ দিয়া গৈছে তো আপোনালোকে যদি এবাৰ জনাই দিয়ে মোৰ ভিডিঅ'বোৰ কেতিয়া দিলে ভাল হ'ব তো তেতিয়াহ'লে মই ভিডিঅ'বোৰ দিব পাৰিম আৰু এয়া চাওকচোন আমাৰ পাকঘৰটো মকৰা জাল হৈছে একদম মকৰা জালবিলাক চাফা কৰা নাই কাৰণ পাকঘৰটো ভাল কৰাৰ কথা হৈ আছে সেইকাৰণে মকৰা জাল চাফা কৰা নাই আৰু আপোনালোকে জনাব মোৰ ভিডিঅ'বোৰ কেতিয়া দিলে ভাল হয় তেতিয়াহ'লে ময়ো ভালকৈ ভিডিঅ' বনাই আপোনালোকক দিব পাৰিম তো তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'টি আমাৰ মেগী পূৰা ৰেডি এতিয়া আৰু খালে হ'ল আৰু মই মেগী এনেকৈ খাই ভাল পাওঁ এনেকৈ বনাওঁ এনেকৈ খাই ভাল পাওঁ এতিয়া আমি লৰাই মই খাম আৰু মেগী তুমি কোৱা কেনেকৈ ভিডিঅ' বনাই
এয়া হৈছে ৰঙা চাহ আৰু এয়া পিঠা এয়া লৰাৰ এয়া মোৰ চাও তোমাক ক'ত কাটিছে দেখাই দিছোন এপিনে দেখাই দিওঁ এইটো কালি অকণমান কাটিছে কিন্তু সেইটো একদম বহুত হৈছে আৰু Hi everyone, good morning. আজি next day হয় দ্বিতীয় বিজনা হয় আৰু আমাৰ পাপাক কাটিছে ইয়াতে আঙুলিত অকণমান কাটিছে কালি সেইখিনিয়ে কালি দিনটো বেণ্ডেজ আজিও ৰাতিপুৱাই বেণ্ডেজ লগাই লৈছে আৰু মই এতিয়া চাহ খাম কাৰণ এতিয়া 9:30 মানে হ'ল মই ৰাতিপুৱা উঠি কেনে মানে চোতাল সাৰি আকৌ মই আমাৰ এইটো ক্লুটো উঠিলে ৰাতিপুৱা উঠাৰ পিছত আকৌ ইয়াক অকণমান কলাত লৈ থাকিব লগা হ'ল ইয়াক অকণমান কলা ল'লোঁ তাৰপিছতহে গা ধুলোঁ গা পা ধুই এতিয়া ৰাতিপুৱাৰ ভাত বনালোঁ আকৌ দুখনমান এনেকৈ পিঠা বনালোঁ আৰু ই এতিয়া খাব এনেকৈ আৰু ময়ো এতিয়া এয়া খাম এয়া অকণমান আটা আৰু বেচনেদি বনাইছোঁ আৰু এটা পিঁয়াজ কাটি দিছোঁ এনেকৈ খাই ভাল লাগে অকণমান তো এতিয়া মই বাবুকেই তাতে থৈ আহোঁ তাৰপিছত চাহখিনি খাম খাই পেলাই লগ পাই আছোঁ আপোনালোকক তেতিয়াহ'লে আজি ভিডিঅ'টো বাৰু চাই কেনেকুৱা পালে জনাব আৰু মোৰ আজিৰ ভিডিঅ'টি ইমানখিনিয়ে বহুত বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ইয়াতে সামৰোঁ বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগলৈও মোৰ ভিডিঅ' চাব বুলি মই আশা ৰাখিছোঁ আৰু মৰম দিব বুলি আশা ৰাখিছোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইমানখিনিয়ে লগ পাই আছোঁ এতিয়া আৰু নতুন ভিডিঅ'লৈ বাই বাই